কলেজত দিনবোৰে ভাল আছিল ন আজিকালি কাকো লগেই নোপোৱা হ'লো বে সেই দিনবোৰে ভাল আছিল ন ঐ আস্তাহঁত আহি আছে চাচোন তহঁত আজি ইয়াত যে নাই এনে ওলাই আহিলো তহঁত ক'ত যা নাই এনেই অলপ কৰিব এই ধীৰাজৰ ডিচেম্বৰত বাৰ্থডে তাকে অলপ আলোচনা কৰি আছো জানো 3 তাৰিখ বাৰ্থডে তহঁত থাকছো আমি অলপমান ফুৰি আহোঁ ভাল পাওঁ কেনেকৈ কওঁ কথাবোৰ তাইক তই পঢ়ি থকা দিনৰ পৰা এনেকৈ কৈ থাক নাই ক'ব ভয় লাগে কোৱাৰ পাছত যদি তাই নকৈ দে আমাৰ ফ্ৰেণ্ডশ্বিপটো বেয়া হৈ যাব চা ধীৰাজ তাইও তোক ভাল পায় কাৰণ তাই তোৰ বাৰ্থডে দিনটোও মনত ৰাখিছে তই বাৰ্থডেৰ দিনা তাইক কৈ দিবি ভাল পাওঁ বুলি পম্পী মই ধীৰাজক বহুত ভাল পাওঁ কিন্তু ক'বহে পৰা নাই তাক তই এনেকৈ ভাল পাই থাকিলে নহ'ব কৈ নিদিয় কিয় তাক ক'ব পাৰি কিন্তু কোৱাৰ পিছত যদি আমাৰ ফ্ৰেণ্ডশ্বিপটো বেয়া হৈ যায় চা আস্থা সিও তোক ভাল পায় তই কেৱল তোৰ মনৰ কথাটো এইবাৰ বাৰ্থডেত কৈ দে তাক ব'ল এতিয়া ব'ল ধীৰাজৰ বাৰ্থডেৰ দিনা আমি তাক গম নোপোৱাকৈ উইচ কৰিম ঠিক আছে তাক আমি ছাৰপ্ৰাইজ দিম কিন্তু ক'ত কৰিবি তহঁতৰ কাৰো একো প্ৰব্লেম নহয় যদি আমাৰ ঘৰতে কৈ দিওঁ নহ'লে হ'ব দে আমি 200কৈ তুলি কেক আৰু বেলুন আনিম হ'ব দে আস্থা মই তোমাক বহুত ভাল পাওঁ তোমাক দেখাৰ দিনৰ পৰাই মই তোমাৰ প্ৰেমত পৰি গৈছোঁ অলপ ভালকে কৰ ভাস্কৰ চব ৰেডি হ'ল নে চবখিনি বাস্তৱে ৰেডি কৰি থৈ দিছে পিছে বাস্তৱ ক'ত গ'ল হৈ গ'ল চব মই ৰেডি কৰি আহিছোঁ মঞ্জিতক ধীৰাজক আনিব পঠাই দিছোঁ সি আহি থাকোঁতে তাৰ এক্সিডেণ্ট হ'ল সি আৰু আমাৰ মাজত নাই
আস্থা মই তোমাক বহুত ভাল পাওঁ তোমাক দেখাৰ দিনৰ পৰাই তোমাৰ প্ৰেমত পৰি গৈছোঁ উৰণি হেঁপাহৰ উৰণি যি